আমাৰ কাৰ্যসূচীটো হ'ল আজি আমি প্লেণ্টেশ্যন কৰিছোঁ। আৰ্ট অফ লিভিঙৰ পৰা আমাৰ মানুহ আহিছে, তেখেতে আমাৰ ডাঙৰীয়া মহোদয়ে আহিছে, লগতে মেডাম আহিছে। আমি ইয়াত গোসাইগাঁও চাব কাটাত আমাৰ অফিচিয়েল আমাৰ ডিএফঅ আছে, লগতে মই আছোঁ। ভাল প্ৰগ্ৰাম হৈছে আৰু আমি গোটেই BTCত প্লেণ্টেশ্যন আমি কৰি আছোঁ। পুৰা মানে এই জংগল আকৌ কৰাৰ আমাৰ চেষ্টা আছে। অফিচিয়েল হিচাপে অলৰেডি আমি আলোচনা কৰিছোঁ BTCত আমাৰ ডিপাৰ্টমেণ্টে য'ত য'ত গছ কাটিছে, য'ত য'ত আমাৰ ফৰেষ্টৰ মাটি আছে, খাছ মাটি আছে, এইবিলাকক আমি আলোচনা কৰি পেলাই ঠায়ে ঠায়ে আমি গছ কাঢ়ি আছোঁ, প্লেণ্টেশ্যন কৰি আছোঁ। আৰু আজিও দেখিলোঁ যে সকলোৱেই আমাৰ ৰাইজে, লোকেল ৰাইজ, বুদ্ধিজীৱীসকলে আৰু ষ্টুডেণ্টসকলে আমাৰ SDO ডাঙৰীয়াও আহিছিলে ইয়াতে। তো ভালে হৈ গ'ল, প্ৰগ্ৰামটো ভালে হৈ গ'ল। আৰু তেখেতক আৰ্ট অফ লিভিঙৰ যি আমাৰ লগত আছে, তেখেতক ধন্যবাদ দিছোঁ আমাৰ BTC ফালৰ পৰা। আৰু ভৱিষ্যত এনেকুৱাই বহুত NGO আছে, এই NGO বিলাকে যি মানুহবিলাকে ফৰেষ্টক ভাল পায়, ৱাইল্ড লাইফক ভাল পায়, সকলোকে আমি BTC বাসী হিচাপে আৰু মই EM হিচাপে আৰু BTC আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সকলোকে আমি আদৰিছোঁ যাতে এইবিলাক ভাল কামটো কৰে। আমাৰ 1 হেক্টৰ, তাৰপিছত আছে আৰু কৰি থাকিম। আৰু বিভিন্ন ঠাইতো বহুত হেক্টৰ হ'ল, হিচাপ নোহোৱা। আৰু আগ্ৰহ হৈছে মানুহবিলাকে, বহুত মানুহবিলাকে যি জংঘল যে নাই, এই জংঘল নথকাৰ কাৰণে বহুত মানুহবিলাকে এতিয়া পস্তাইছে। তো এইটো কাৰণে আমাৰ বুদ্ধিজীৱীবিলাকে, ৰাইজবিলাকে, ষ্টুডেণ্টবিলাকে সকলোৱে মানে গছ গাড়াত প্লেণ্টেশ্যন কৰা সকলোৱে এইবাৰ মানে মনোযোগ দিয়াটো আমি দেখিবলৈ পাইছোঁ।